তো পূজা বঢ়িয়া হৈ গ'ল, বৰষুণ দিছে তামাম। বহুত বঢ়িয়া হৈ গ'ল, একো দেখাই নাপায়। তো আহিবে নতুন শ্বু এযোৰ কিনিলে শ্বপিং মলত কিনাতকৈ ৰাস্তাত কিনাই ভাল, পুৰা ফিক্স ৰেট হয় শ্বপিং মলত। বহুত বেছিকৈ কৰিছে। গাইজ আমাৰ হেণ্ডচাম বয় এজন আছে, আমাৰ মাজত থকা ছোৱালীজনী বহুত এক্সাইটেড ছোৱালী হয়, খালি হাঁহিয়ে থাকে। তো গাইজ গুড মৰ্ণিং। তো একদম ড্ৰেছ পিন্ধি ৰেডি হৈছোঁ। তো আপোনালোকে সকলোৱে গমে পাইছে আজি কি হয়। তো আজি 5 ফেব্ৰুৱাৰী 2022। সকলোকে মোৰ ফালৰ পৰা সৰস্বতী পূজাৰ একদম আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে যাতে সৰস্বতী পূজা ভালদৰে যায়। মই একদম ড্ৰেছ পিন্ধি ৰেডি হৈছোঁ। বতৰে বা কি কয় নাজানো, বতৰে বা কি কয় আৰু ভালদৰে সেইটো আৰু বতৰেহে জানিব, আমি কেনেকৈ জানিম। আৰু সকলোকে বহুত বহুত বেছি ধন্যবাদ। মই একেলগে মেনশ্যন কৰি দিম বস্তুটো কি হয়, মই কি কাৰণে আপোনালোকক ধন্যবাদ কৈছোঁ, এইটো আপোনালোকে পিছত গম পাব। তো বহুত ভাল লাগিছে, মোক নিজৰ ফেমিলিৰ নিচিনা বুলি ভাবি কিনে যে আপোনালোকে মোক ছাপোৰ্ট কৰিছে, সেইটো কাৰণে ভাল লাগিছে। তো পিছত মই আপোনালোকক কৈ দিছোঁ কি কাম আছিল, কি কথা আছিল, গোটেইখিনি আপোনালোকক কৈছোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক এণ্ডলৈকে। তো অলৰাইট গাইজ, মই ঘৰৰ পৰা ওলাই আহিছোঁ মস্তিকে আৰু যাই আছোঁ এতিয়া ঘৰত ঘূৰি আছোঁ বৰ্তমান। আৰু আপোনালোক সকলোকে যে মই কৈছিলোঁ এটা নাম এটা দিম বুলি, তো নামটো আপোনালোকে বঢ়িয়াকৈ গেছ কৰিছে। মই নামটো 4টা দিছিলোঁ। এটা দিছিলোঁ মিকু, এটা দিছিলোঁ চিনু, তাৰপিছত এটা দিছিলোঁ দিশু আৰু এটা দিছিলোঁ পিউ। তো আপোনালোক বেছিভাগে কমেণ্ট কৰিছে যে দিশুটো লাগে। তো বাৰখনৰ নাম তো আজিৰ পৰা হ'ল দিশু। তো এতিয়া দিশু মই যাই আছোঁ কলেজত। তো প্ৰথমে লগৰটো ঘৰতে চাইকেলখন থ'ব লাগিব, কলেজলৈকে চাইকেলখন লৈ যাব নোৱাৰোঁ, কলেজত বহুত মানুহ হ'বতো আৰু ভালো নালাগে। তো এইখিনিয়ে। তো লগৰটো নালাগে চাইকেল ঘৰত আছিল, তো মামাৰ তাতে চাইকেলখন থৈ দিলোঁ। তো এতিয়া বঢ়িয়াকৈ আৰু গামচা লৈ লৈছোঁ। তো এতিয়া যাই থাকোঁ। এই জোৰটোত পানীটো বেছি হয়, তামাম পানী জোৰটোত। তো এতিয়া যাই থাকোঁ আমি কলেজলৈকে। তো লুক এবাৰ পুৰা চান্নাটা পৰিৱেশ, পুৰা চান্নাটা মানে এইবাৰ বহুত বেছিয়ে কিবা মানে বৰষুণো মানে এইটো কাৰণে অলপ হৈ গ'ল। তো বেলা মজাকে খেলিছোঁ। মোৰ লগত আছে আয়ুব, আৰু আয়ুবে ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে কমাৰ্চত। তো যাই আছোঁ মজা। এই সৰস্বতী মাক থালেগে তামোল চান বহুত জলদি আহি গৈছিলোঁ, বহুত জলদি অহাৰ কাৰণে কোনো নাছিল। এতিয়া যাই আছোঁ আৰু অলপ চব আহক, আহিলে মজাকৈ দেখুৱাইছোঁ। আৰু এতিয়া যদি বৰষুণ একজাক দি দিয়ে তেতিয়া মস্তি হৈ যাব। এনে পানী হৈ আছে, বৰষুণ এটা দি দিলে হ'ল বঢ়িয়া। তো অলৰেড গাইজ মোৰ ভাইটিজনৰ জোতাযোৰ অলপ হৈ গ'ল, মানে জোতাটো কি হৈ গ'ল জোতাযোৰ পলিচ নাই, মানে সেইকাৰণে এযোৰ জোতাই লৈ আহিব। আৰু জোতা পলিচ কৰিবৰ কাৰণে মানুহ বিচাৰিছোঁ, জোতা পলিচ কৰিব মানুহে পালে। তো ভিমাৰ্টত সোমাই কিনে জোতা এযোৰ লৈ আছোঁ, চাই থাকক। তো অলৰেড গাইজ ভিমাৰ্টৰ ভিতৰত আছোঁ, জোতাবিলাক বঢ়িয়া দেখোন, মস্তি জোতা আছে। এতিয়া আমাৰ আইবৰ যোনযোৰ ভাল লাগে সেইযোৰ ল'ব, কোনযোৰ ভাল লাগে এনেকুৱা ল'ব নেকি? কিমান দাম? 550 বা এনেকুৱা লোৱা নাই, এনেকুৱাটো ভাল লাগিব। তোমাৰ এযোৰ চালে, এযোৰ চাই আছে আৰু বঢ়িয়া ভিডিঅ'খন বঢ়িয়া দেখোন, কোনোৱে নাই মস্তি। তো আয়ুবে নতুন শ্বু এযোৰ কিনিলে। আয়ুব কিমান ল'লে দাম? 550 বহুত দাম হৈছে বস্তুবিলাক, ল'ব নোৱাৰি দিয়ক। শ্বপিং মলত ৰাস্তাত কিনে ভাল, পুৰা ফিক্স ৰেট হয় শ্বপিং মলত। আমাৰ হেণ্ডচাম বয় এজন আছে, আমাৰ যুৱৰাজ। কেনেকুৱা যুৱৰাজ? আৰু সৰস্বতী পূজা কেনেকুৱা? ঠিক ঠাক? মানুহজনে ইমান সেনেকৈ আহা, ভিতৰৰ ফালে যাম। ভিতৰৰ ফালে যাই আছোঁ, কমাৰ্চ কলেজৰ হোষ্টেলত যাই আছোঁ। হোষ্টেলত যাই কিনে মই দেখুৱাই আছোঁ।
মানুহ ভিৰ চাক না গাইছ মানুহৰ ভিৰ তো মোৰ লগত দুজনী সৰস্বতী বহি আছে দিশা আৰু কেনেকুৱা দিশা কেনেকুৱা লাগিছে আজি পূজাত আহি ভালে লাগিছে ঠিকেই আৰু ডিম্পিৰ এটা ইউটিউব চেনেল আছে যোনে যোনে চোৱা নাই এতিয়ালৈকে চোৱা নাই বেছি থাকে তো ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম অলপমান কৈ দিয়া পূজাৰ বিষয়ে ভাল লাগিছে কলেজত আহিছোঁ আমাৰ টিকলি এজনী বহি আছে নামটো কৈ দিয়া অঁ থেংক ইউ বঢ়িয়া তো অলৰাইট গাইজ মানুহ পুৰা বাঢ়ি বাঢ়ি যাই আছে আৰু বতৰটো দেখোন কি কৰি আছে গাইজ তো পূজা বঢ়িয়া হৈ গ'ল বৰষুণ দিছে তামাম বহুত বঢ়িয়া হৈ গ'ল একো দেখাই নাপায় তো খিচাৰি পাম নে নাই নাপাম টান নাই আশা খিচাৰি বয়ফ্ৰেণ্ডৰ কাৰণে বয়ফ্ৰেণ্ডে ফোন কৰি আছে আহি পোৱা নাই কাৰণে তো তামাম বৰষুণ দিছে আৰু আহিব আছে খিচাৰি খাব লাগিব মজা হ'ব তো অলৰাইট গাইজ চাহ কি পৰিছে এইবিলাক বহুত বেছিকৈ কৰিছে Oh my god! हमारे साथ सारे दिन बहुत एक्साइटेड खाली हो खाली हाइए रखे खाली हाइए रखे लाइफ प्रथम बार की लाइफ प्रथम बार बोले फील करছে জন্ম আর মানে কি তোমার মানে কই ফিল কৰিছে লাহে লাহে বতাহ ধুমুহা আহি আছে আৰু আমি বৰষুণ এনজয় কৰি আছোঁ अभी हम लोग खिचड़ी खाने वाले हैं बढ़िया हमारे डिस्ट्रिक्ट कैसे डिस्ट्रिक्ट आगे भल लगे बढ़िया एकदम पूरा स्पाइसी हुए अलग बाहर बुझिलो स्पाइसी बढ़िया पूरा खारा वाली किसे आए আমি খাইছো এতিয়া পায়স আৰু অভিনেতা বেলেগ খিচাৰিয়ে নাই পায়সটো বঢ়িয়া হৈছে এইটো সৰস্বতীৰ বিনা বনাইছে বঢ়িয়াকৈ আটা এইবিলাক কিবা কালাৰিং কিবা কিবি দিছে বঢ়িয়া খিচাৰি চিচাৰি খালোঁ এটা বঢ়িয়া বস্তু আপোনালোক দেখাই দিয়ে যে চাই লওক পুৰা পানী অলপ আগতে দেখা পাই আছিল ধুনীয়াকৈ মানুহ চানুহ আছিল চব পানী তো পূজাৰ পৰা জাষ্ট আহি পাইছোঁ আৰু কি কম আল্টিমেট বৰষুণ আল্টিমেট ভিডিঅ'টো আপোনাৰ যোনে যে একদম চাইছে মজাকৈ তো গমেই পাইছে আল্টিমেট বৰষুণ দিছে তামাম একদম বৰষুণৰ মাজেদি ঘৰ আহি পাইছোঁ জাষ্ট তো ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আপোনালোকৰ সৰস্বতী পূজা কেনেকুৱা গ'ল মই একদম বঢ়িয়াকৈ কমেণ্ট কৰি কিনে কমেণ্ট বক্সত জনাই দিব আৰু যদি ভিডিঅ'টো ভাল পালে দেন লাইক কমেণ্ট সেইখিনি কৰি থৈ দিব আৰু চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থৈ দিব তেতিয়ালৈকে বাই বাই ধন্যবাদ আৰু লগ পাম এটা নতুন ভিডিঅ'ৰ লগত নতুন জেগাৰ লগত দিলেন টাটা বাই বাই